নমস্কাৰ বন্ধুসকল, মই ইমৰান আৰু আপুনি চাইছে ভিডিঅ'টো ইমৰান এম ব্লগাৰ নামৰ চেনেলটোত। তো বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ' চাই আপোনালোকৰ খুবেই ভাল লাগিব। আজি এটা মজাৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে তেওঁলোকে আপুনি আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰিছে আৰু লিংক কৰাৰ পিছত আপুনি ভাবিছে যে এইটো লিংক হৈছে কি নাই বা কেনেকৈ চেক কৰিব। চ' সেয়াৰ পৰা ভিডিঅ'টো তো বন্ধুসকল আজি আমাৰ যোনটো ভিডিঅ' তাৰ ওপৰতে বনাবলৈ গৈ আছোঁ। তো আপুনি আমাৰ ভিডিঅ'টো চোৱাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব বুলি লিখা আছে ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা আইকনটো বজাই দিয়ক, তেতিয়াহ'লে নটিফিকেশ্যনটো অল কৰি দিব। তেতিয়াহ'লে আপুনি আমাৰ চেনেলত দিয়া নতুন নতুন ভিডিঅ' আপুনি সৰ্বপ্ৰথমে পাই থাকিব। তো বন্ধুসকল, আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুসকললৈ আৰু লাইক কমেণ্ট কৰিব। ভিডিঅ'বিলাক ভাল লাগে নে নাই আপোনালোকৰ ছাপোৰ্ট লাগে। আপোনালোকে যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে আমাৰ মনত ভাল লাগে। আপুনি এটা লাইকৰ পৰা আমি প্ৰেৰণা পাওঁ আৰু ভিডিঅ' বনাবলৈ ভাল লাগে বা মনো যায়। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণকৈ চাব, মাজতে স্কিপ নকৰিব, নহ'লে ভালকৈ বুজি নাপাব, পিছত ক'ব যে বুজি পোৱা নাই। তো সেইটো কাৰণে স্কিপ নকৰিব, পূৰা সম্পূৰ্ণকৈ চাই থাকিব, আশা কৰোঁ বুজি পাব। আৰু কেনেকৈ চেক কৰিব যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক হৈছে কি নাই, তো কেনেকৈ চেক কৰিব। তো বলক আজি আমাৰ ভিডিঅ'টো বেছি দীঘল নকৰি আমাৰ যোনটো মেইন ভিডিঅ' চ' সেইটো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এটা বস্তু কৈ দিছোঁ মই আপোনাক যে আপুনি যদি আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই আপোনাৰ পান কাৰ্ডখন, তেতিয়াহ'লে কেনেকৈ লিংক কৰিব। মোৰ ডিছক্ৰিপশ্যনত লিংক দি আছে, তো তাৰ পৰা চাই ল'ব আৰু চাই পেলাই আপুনি লিংক কৰি ল'ব। তো বন্ধুসকল, এতিয়া আপুনি কি কৰিব, আপোনাৰ গুগল যোনটো আছে গুগলটো আপুনি অ'পেন কৰিব আৰু অ'পেন কৰি আপুনি ইয়াত ওপৰত চাৰ্চ কৰিব যে ই ফাইলিং। আপুনি চাৰ্চ কৰিব ই ফাইলিং বুলি চাৰ্চ কৰিব আৰু ই ফাইলিং চাৰ্চ কৰাৰ লগে বন্ধুসকল দেখুৱাব এনেকৈ এটা পেজ ওপেন হ'ব। ইয়াত দেখাব ইনকাম টেক্স ডিপাৰ্টমেণ্ট দেখুৱাইছে, ওপৰটোত আপুনি ক্লিক কৰিব আৰু ক্লিক কৰি বন্ধুসকল আপুনি কি কৰিব, অলপ সময় ইয়াত ৱেইট কৰিব, কাৰণ পেজটো লোডিং হ'ব। আৰু পেজটো লোডিং হোৱাৰ লগে বন্ধুসকল আপুনি অলপ তলফালে যাব, মতলব অলপ ৱেইট কৰিব আৰু ৱেইট কৰি এনেকৈ তলফালে যাব। তলফালে গৈ দেখাইছে লিংক আধাৰ ষ্টেটাছ আপুনি দেখা পাইছে। চ' আপুনি লিংক আধাৰ ষ্টেটাছ আপুনি 2 নম্বৰ অপশ্যনটো দেখা পাইছে। তো ইয়াতে আপুনি ক্লিক কৰিব আৰু ইয়াত অলপ ৱেইট কৰিব, কাৰণ লোডিং হৈ আছে আপুনি দেখা পাইছে। আৰু লোডিং হোৱাৰ অলপ সময় পাছত আপুনি দেখাব ইয়াত পেজ এটা অ'পেন হ'ব, এনেকৈ অলপ লোডিং হ'ব, অলপ ৱেইট কৰিব আৰু তাৰপিছত এনেকৈ দেখুৱাব এনেকৈ এটা পেজ অ'পেন হ'ব। আৰু পেজটো অ'পেন হোৱাৰ লগে লগে আপুনি কি কৰিব, ইয়াতে দেখা পাব যে মতলব পান কাৰ্ডৰ যোনটো আপোনাৰ নাম্বাৰ আছে, এটা নাম্বাৰ চাব দেখিব আপুনি। চ' সেই নাম্বাৰটো আপুনি ইয়াত মাৰিব, যোনটো এইটো দেখাইছোঁ নাম্বাৰটো, মই মোৰ পান কাৰ্ডৰ নাম্বাৰটো ইয়াত দি আছোঁ। তো আপুনি আপোনাৰ নাম্বাৰটো তাত দিব আৰু দি পেলাই তাৰপিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ যোনটো নাম্বাৰ আছে, চ' সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াত দিব আৰু দি পেলাই আপুনি কি কৰিব, ইয়াত দেখা পাইছে ভিউ লিংক আধাৰ ষ্টেটাছ। তো ইয়াত আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে দেখা পাইছে ইয়াত লিখা আছে ইয়ৰ মতলব পেন দেখা পাইছে ইমান নাম্বাৰ ইজ লিংকড টু আদাৰ নাম্বাৰ, ইমান দেখা পাইছে এনেকৈ, মতলব মোৰ আধাৰ কাৰ্ডৰ লগত মোৰ পেন কাৰ্ডখন লিংক হৈ আছে। বন্ধুসকল, আপোনালোকক এটা বস্তু কৈ দিওঁ, যদি আপুনি মতলব আপোনাৰ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ডখন লিংক কৰা নাই, তেতিয়াহ'লে আমাৰ ডিছক্ৰিপশ্যনত এটা ভিডিঅ' মতলব দিয়া আছে, সেই ভিডিঅ'টো চাই আপুনি লিংক কৰিব পাৰিব আপোনাৰ মোবাইল দি। তো বন্ধুসকল, আশা কৰোঁ আজি ভিডিঅ' চাই আপোনালোক খুবেই ভাল লাগিছে। চ' যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলত নতুন আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি পুৰণা হৈছে তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱীসকলে আমাৰ চেনেলৰ লিংকটো শ্বেয়াৰ কৰিব বুলি আশা থাকিল। তো বন্ধুসকল, আশা কৰোঁ নেক্সট আৰু এটা মজাদাৰ ভিডিঅ'ৰে আপোনালোকক সন্ধান দিম। তো আজিলৈ দিলোঁ, বাই।